হেল্ল' বন্ধু বান্ধৱীসকল দ্য আছাম এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি আমি লৈ আহিছোঁ সাধাৰণ বিজ্ঞানৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যি প্ৰশ্ন পূৰ্বৰ পৰীক্ষাত আহি আছিল। আশা কৰোঁ আপোনালোকৰ আগন্তুক পৰীক্ষাত আহিব বুলি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, কোনটো ধাতু পানীত জ্বলি উঠে? প্ৰথম প্ৰশ্নটো হ'ল, কোনটো ধাতু পানীত জ্বলি উঠে? এ দি আছে লিথিয়াম, বি দি আছে ছডিয়াম, চি দি আছে বেজিলিয়াম, ডি দি আছে এলুমিনিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি। পৰৱৰ্তী প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন, 1 কিলোমিটাৰ সমান কিমান মাইল? 1 কিলোমিটাৰ সমান কিমান মাইল? এ দি আছে 0.84, বি দি আছে 0.5, চি দি আছে 1.6, ডি দি আছে 0.62। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। শুদ্ধ উত্তৰটো হ'ব ডি। পৰৱৰ্তী প্ৰশ্ন, সাধাৰণতে মানুহৰ দেহত থকা ক্ৰম'জমৰ সংখ্যা কিমান? এ দি আছে 40, বি দি আছে 23, চি দি আছে 42, আকৌ ডি দি আছে 46। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ডি। পৰৱৰ্তী প্ৰশ্নটো, চাৰি নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন? বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন? এ দি আছে ৰাকেশ শৰ্মা, বি দি আছে ইউৰি গাংগুৰিন, চি দি আছে ভেলেণ্টিনা, ডি দি আছে কল্পনা চাওলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। শুদ্ধ উত্তৰটো হ'ব বি। পৰৱৰ্তী প্ৰশ্নটো, ভাপ ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল? এ দি আছে ফেৰাডে, বি দি আছে থমাছ, চি দি আছে জন নেপিয়াৰ, ডি দি আছে জেমছ ৱাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি। পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভূমিকম্পৰ মান নিৰ্দেশক যন্ত্ৰটোৰ নাম কি? এ দি আছে চিস্মোগ্ৰাফ, বি দি আছে এনিমোমিটাৰ, চি দি আছে কুইকোগ্ৰাফ, ডি দি আছে অল্টিমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, চিস্মোগ্ৰাফ। সৌৰজগতৰ 7 নম্বৰ প্ৰশ্ন, সৌৰজগতৰ নৱগ্ৰহ প্লুটো কিমান চনত আৱিষ্কৃত হৈছিল? এ দি আছে 1930, বি দি আছে 1935, চি দি আছে 1940, ডি দি আছে 1927। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ। পৰৱৰ্তী প্ৰশ্নটো হ'ল, বাইচাইকেলৰ আৱিষ্কাৰক কোন? এ দি আছে হামফ্ৰে ডেভি, বি দি আছে থমাছ চেন, চি দি আছে জন হাকাৰ, ডি দি আছে জন ভেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি। পৰৱৰ্তী প্ৰশ্নটো 9 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান? অপশ্যন দি আছে এ, বি, চি, ডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি। অৰ্থাৎ 3,84,400 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্নটো হ'ল 10 নম্বৰ প্ৰশ্ন, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল?
এ দি আছে কল্পনা চাওলা, বি দি আছে ৰাকেশ শৰ্মা, চি দি আছে ইউৰি গাংগুলী, ডি দি আছে ইয়াৰে এটা নহয়। ইয়াৰে অপশ্যন নম্বৰ হ'ব উত্তৰ হ'ব আপোনালোকৰ বি ৰাকেশ শৰ্মা। 11 নম্বৰ প্ৰশ্ন, ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল? ইউৰেনাছ গ্ৰহ কোনে আৱিষ্কাৰ কৰিছিল? এ দি আছে উইলিয়াম হাছেল, বি দি আছে কোপাৰনিকাছ, চি দি আছে গেলিলিও গেলিলি, ডি দি আছে প্ৰিসলি। ইয়াৰ উত্তৰটো হ'ব এ। 12 নম্বৰ প্ৰশ্ন, বিদ্যুৎ প্ৰভাৱ পৰিমাপক যন্ত্ৰ হ'ল এ দি আছে এনিমোমিটাৰ, বি দি আছে ভল্টমিটাৰ, চি দি আছে এনিমোমিটাৰ, ডি দি আছে অক্সনোমিটাৰ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ, এনিমোমিটাৰ। পৰৱৰ্তী প্ৰশ্নটো 13 নম্বৰ, আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী জীৱ কোনটো? এ দি আছে হাতী, বি দি আছে ডলফিন, চি দি আছে তিমি, ডি দি আছে কেংগাৰু। শুদ্ধ উত্তৰটো হ'ব বি ডলফিন। 14 নম্বৰ প্ৰশ্নটো হ'ল টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ কৰিছিল? এ দি আছে 1840, বি দি আছে 1840, এ দি আছে 1810, বি দি আছে 1840, আৰু চি দি আছে 1870, ডি দি আছে 1890। ইয়াৰ শুদ্ধটো হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ বি। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো পাতল ধাতু? পাৰা, লিথিয়াম, চি নাম্বাৰ চি, ডি নাম্বাৰ ৰূপ। ইয়াৰ শুদ্ধটো হ'ব ৰূপ। 16 নম্বৰ প্ৰশ্ন উত্তৰ, লাফিং গেছ কি? এ নাইট্ৰাছ অক্সাইড, বি কাৰ্বন মনক্সাইড, চি ছালফাৰ ডাই অক্সাইড, ডি হাইড্ৰজেন পেৰক্সাইড। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ। 17 নম্বৰ প্ৰশ্ন, কাঠ পেঞ্চিল কোনবিধ দ্ৰব্য ব্যৱহাৰ কৰা হয়? কাঠ পেঞ্চিলত কোনবিধ? অপশ্যন নাম্বাৰ এ গ্ৰেফাইট, বি চিলিকন, চি এংগাৰ, ডি ফসফৰাছ। অপশ্যন নাম্বাৰ শুদ্ধ হ'ব অপশ্যন নাম্বাৰ এ। 18 নম্বৰ প্ৰশ্ন উত্তৰ, এক্স-ৰে আৱিষ্কাৰ কোনে কৰিছিল? এ টেছলা, ডি ৰন্টগেন, চি এডিসন, ডি জুল। 18 নম্বৰ শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বি। পৰৱৰ্তী প্ৰশ্নটো 19 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি? শুদ্ধ নাম্বাৰ আৰ্যভট্ট। তাত অন্তিম প্ৰশ্ন 20 নম্বৰ, আটাইতকৈ কঠিন অধাতুটো কি? আটাইতকৈ কঠিন অধাতুটো কি? হীৰা, ল, নিকেল, সোণ। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নাম্বাৰ এ হীৰা। ধন্যবাদ। আজিলৈকে ইমানে আছিল 20টা প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও উপকৃত হৈছে। যদি আমাৰ চেনেলটো নতুনকৈ আহিছে, দ্য আছাম এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আশা কৰোঁ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক পাম বুলি। ধন্যবাদ।